নমস্কাৰ মই বিশ্বজিৎ বৰদলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান শিলে দেৱতাৰ কথা কৈ মাজলৈ। আজি আমি আহিছোঁ আমাৰ অতিকে মৰমৰ আই কামাখ্যা দেৱীৰ ওচৰত। কামাখ্যা দেৱীক দৰ্শন কৰিবলৈ আপোনালোকে গুৱাহাটীলৈ আহিব লাগিব। গুৱাহাটীলৈ আহি আপোনালোকে নীলাচল পৰ্বত আহিব। পাহাৰৰ ওপৰলৈ পাবলৈ আপোনালোকে অকোৱা পকোৱা গাড়ীৰ ৰাস্তা ব্যৱহাৰ কৰিব পাৰে, নতুবা আপোনালোকে পুৰণি মেখেলা ওজোৱা পথ ব্যৱহাৰ কৰিব পাৰে, নতুবা আপোনালোকে নতুনকৈ সজা পাণ্ডুৰ পৰা ৰাস্তা ব্যৱহাৰ কৰিব পাৰে। মেখেলা ওজোৱা পথৰ বিষয়ে জানিবলৈ আৰু পাণ্ডুৰ নতুন ৰাস্তাৰ বিষয়ে জানিবলৈ আপোনালোকে অনুষ্ঠানটি শেষলৈকে চাই থাকক। কামাখ্যা মন্দিৰৰ প্ৰাংগণত প্ৰৱেশ কৰিবলৈ দুখন দুৱাৰ আছে, বাগদুৱাৰ আৰু সিংহদুৱাৰ। গৈ পাই আমি এটা পুখুৰী পাওঁ। পুখুৰীটোৰ নাম সৌভাগ্যকুণ্ড। সৌভাগ্যকুণ্ড এইটো কাৰণে কোৱা যায় কিয়নো ইয়াত গা ধুলে আপোনাৰ ভাগ্য উদয় হ'ব। আমিও ইয়াতে হাত ভৰি ধুলোঁ। সৌভাগ্যকুণ্ডৰ ওচৰতে আছে গণেশ বাবা। গণেশ বাবাক সদায় প্ৰথমতে পূজা কৰা হয়। মা কামাখ্যাক দৰ্শন কৰিবলৈ প্ৰথমতে আপোনালোকে গণেশ বাবাৰ আজ্ঞা খুজিব লাগে। শিৱ দেৱী দহ পূজা, শিৱ ৰামে কৰে পূজা, শিৱ ৰাৱণক বধিবৰ হেতু হে ৰাৱণক বধিবৰ। এই মন্দিৰৰ নিৰ্মাণৰ কথা কওঁ শুনক। পুৰণি কালত শিৱ বাবা তপস্যাত লীন আছিলে। তেতিয়া কামদেৱে শিৱক বাণ মাৰে। কামদেৱে বাণ মাৰোঁতে শিৱৰ তপস্যা ভংগ হয়। শিৱৰ অত্যন্ত খং উঠে। শিৱ বাবাৰ খঙতে তৃতীয় নয়ন খুলি যায়। মহাদেৱে কামদেৱক ভস্ম কৰে। ভস্ম কৰাৰ পিছত ৰতি দেৱীৰ অনুৰোধত শিৱই কামদেৱক পুনৰ জীৱন দান কৰে। কামদেৱে কেৱল জীৱনদানহে পালে, আগৰ সেই সুন্দৰ ৰূপটো ঘূৰাই পোৱা নাছিলে। সেইবাবে ৰতি দেৱীয়ে শিৱ বাবাক পুনৰ অনুৰোধ কৰে যে মোৰ স্বামীৰ আগৰ ৰূপটো ঘূৰাই দিয়া। শিৱ বাবাই ক'লে যে মই কেৱল জীৱনদানহে দিব পাৰোঁ, পুনৰ আগৰ ৰূপটো ঘূৰাই দিব নোৱাৰোঁ। তাৰ বাবে তুমি কামাখ্যা দেৱীক আৰাধনা কৰিব লাগিব। কামদেৱে সেইবাবে বিশ্বকৰ্মাৰ বাবাৰ দ্বাৰা এই মন্দিৰ নিৰ্মাণ কৰে। তেতিয়া এই মন্দিৰৰ নাম আছিলে আনন্দক্ষ মন্দিৰ। এই মন্দিৰত ৬৪গৰাকী যোগিনী আৰু অষ্টাদশ ভৈৰৱ পাথৰত খোদিত আছে। কামদেৱে এই মন্দিৰ ভাগ নিৰ্মাণ কৰোঁতে কামাখ্যা দেৱী সন্তুষ্ট হয়। কামাখ্যা দেৱীয়ে কামদেৱক আগৰ সেই ৰূপটো ঘূৰাই দিয়ে। সেইকাৰণে আমাৰ এই অঞ্চলৰ নাম কামৰূপ। কামদেৱৰ পিছত নৰকাসুৰ আৰু তাৰ পিছত পাল বংশৰ ৰজাৰ এই মন্দিৰ নিৰ্মাণত অৱদান আছে। কালক্ৰমত এই মন্দিৰ ধ্বংসপ্ৰাপ্ত হয়। তাৰপিছত কোচবিহাৰৰ ৰজা বিশ্বসিংহ আৰু ভাতৃ শিৱসিংহই এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে। কিন্তু পাঠান সেনাপতি কালাপাহাৰে যোনে হিন্দু ধৰ্ম ত্যাগ কৰিছিলে, তেওঁ আহি কামাখ্যা মন্দিৰ ধ্বংস কৰে। তাৰ পাছত কোচবিহাৰৰ ৰজা নৰনাৰায়ণ আৰু ভাতৃ চিলাৰায়ে এই মন্দিৰ পুনৰ উদ্ধাৰ কৰে আৰু পুনৰ নিৰ্মাণ কৰে। এই মন্দিৰত আহোম ৰজাসকলৰো অৱদান আছে। এই মন্দিৰৰ ভিতৰত এটা গুহা আছে, নাম মনোভৱ গুহা। মনোভৱ গুহা কিয় কয়নো? মনোভৱ গুহা এইটো কাৰণে কোৱা যায় কিয় কি কামদেৱৰ আৰু এটা নাম হ'ল মনোভৱ। এই মন্দিৰৰ লগত আৰু এটা কাহিনী জড়িত হৈ আছে। ব্ৰহ্মাৰ মানস পুত্ৰ আছিলে দক্ষ প্ৰজাপতি। দক্ষ প্ৰজাপতিৰ কেইবাগৰাকীও জীয়াৰী আছিলে। তাৰে ২৭গৰাকী চন্দ্ৰলৈ দিলে, কেইগৰাকীমান জীয়াৰী কাশ্যপ ঋষিৰ পত্নী হ'বলৈ দিলে আৰু ৰতি দেৱীক কামদেৱৰ পত্নী হ'বলৈ দিলে। আৰু এগৰাকী জীয়াৰী আছিলে সতী দেৱী। সতী দেৱীয়ে শিৱক পচন্দ কৰিছিলে, কিন্তু দক্ষ প্ৰজাপতিয়ে শিৱক ভাল নাপাইছিলে। ব্ৰহ্মা আৰু অন্য দেৱতাৰ আদেশত সতী দেৱীক শিৱলৈ বিয়া দি দিলে।
পিছলৈ দক্ষ প্ৰজাপতিয়ে এটা যজ্ঞৰ আয়োজন কৰে, য'ত শিৱ বাবা আৰু সতী দেৱীক নিমন্ত্ৰণ নিদিলে। অন্য দেৱতাৰ পৰা গম পাই সতী দেৱীয়ে যজ্ঞলৈ যাবলৈ আগ্ৰহ কৰে। শিৱই কিন্তু বাধা দিয়ে। সতী দেৱীয়ে নুশুনে আৰু সেইবাবে শিৱ বাবাই সতী দেৱীক পঠাব লগাত পৰিলে। যজ্ঞত দক্ষ প্ৰজাপতিয়ে সতী দেৱী আৰু শিৱ বাবাৰ অত্যন্ত অপমান কৰে। সেই অপমান সহ্য কৰিব নোৱাৰি সতী দেৱীয়ে যজ্ঞৰ কুণ্ডত নিজৰ দেহ ত্যাগ দিয়ে। মহাদেৱে তেতিয়া দক্ষ প্ৰজাপতিৰ ডিঙি কাটি দিয়ে। তাৰপিছত সতীৰ মৃত শৰীৰটো লৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰে। কিন্তু এনেদৰেতো সৃষ্টিৰ সঞ্চালন নচলিব। সেইবাবে ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰ দি সতীৰ দেহৰ খণ্ড বিখণ্ড কৰে। সতী দেৱীৰ য'ত য'ত অংগ প্ৰত্যংগ পৰে তাতে একোটা শক্তিপীঠ গঢ় লৈ উঠে। আমাৰ নীলাচল পৰ্বতত সতী দেৱীৰ যোনি অংগ পৰে। সেইবাবে কামাখ্যা শক্তিপীঠ গঢ় লৈ উঠে। সতীৰ যোনি অংগ যেতিয়া এই পৰ্বতত পৰে, এই পৰ্বতটি নীলা হৈ যায়। সেইবাবে এই পৰ্বতটিৰ নাম নীলাচল পৰ্বত। শক্তিপীঠনো কেইখন আছে তাৰ মাজতো মতভেদ আছে। কিছুমান গ্ৰন্থৰ মতে 51খন শক্তিপীঠ আছে, কিছুমান গ্ৰন্থৰ মতে 52খন, কিছুমান গ্ৰন্থৰ মতে 108খন শক্তিপীঠ আছে আৰু কিছুমান গ্ৰন্থৰ মতে 77খন শক্তিপীঠ আছে। তাৰে 51খন মহাপীঠ আৰু 26খন উপপীঠ। এই মন্দিৰত তান্ত্ৰিক বিধিত পূজা কৰা হয়। তন্ত্ৰ সাধনাৰ মূল কেন্দ্ৰ হ'ল কামাখ্যা মন্দিৰ। তন্ত্ৰ সাধনা কৰিবলৈ দেশ বিদেশৰ পৰা তান্ত্ৰিক আমাৰ ইয়াৰ কামাখ্যালৈ আহে। নৰকাসুৰ আৰু মেখেলা উজোৱা পথৰ বিষয়ে নোকোৱাকৈ কামাখ্যা মন্দিৰৰ কথা আধৰুৱা হৈ থাকিব। নৰকাসুৰনো কোন আছিলে? কিছুমান গ্ৰন্থৰ মতে নৰকাসুৰ মিথিলাৰ পৰা অহা এজন অসুৰ আছিলে, যোনে কামৰূপত নিজৰ ৰাজ্য স্থাপন কৰে। আৰু কিছুমান গ্ৰন্থৰ মতে তেওঁ হেনো বৰাৰূপী ভগৱান শ্ৰীবিষ্ণু আৰু ভূদেৱী মানে পৃথিৱী দেৱীৰ সন্তান আছিলে। নৰকাসুৰে এদিন দেৱী কামাখ্যাক দেখে আৰু তেখেতৰ ৰূপত মুগ্ধ হৈ যায়। তেখেতে দেৱী কামাখ্যাক বিবাহৰ প্ৰস্তাৱ ৰাখিলে। দেৱী কামাখ্যাই ক'লে যে মই তোমাক তেতিয়াহে বিয়া পাতিম যদিহে তুমি পাহাৰৰ তলৰ পৰা মন্দিৰলৈকে চিৰি বনাই দিয়া, আৰু সেইটো 1 ৰাতিৰ ভিতৰত। নৰকাসুৰে তেতিয়া এই মেখেলা উজোৱা পথটো নিৰ্মাণ কৰে। মেখেলা উজোৱানো কিয় কয়? কাৰণ মহিলাসকলে যেতিয়া এই চিৰি বগায়, এই চিৰি ইমানেই থিয় যে মেখেলাখন দাঙি ল'ব লগাত পৰে। সেইকাৰণে মেখেলা উজোৱা পথ। নৰকাসুৰৰ কাৰ্য সম্পন্নই হ'ব ওলাইছিলে। তেতিয়া দেৱীয়ে দেখে যে কথা গম্ভীৰ। দেৱীয়ে তেতিয়া এটা কুকুৰা ধৰি আনি ডাক দিয়াই দিয়ে আৰু ৰাতিপুৱাৰ সংকেত দিয়ে। নৰকাসুৰৰ 2টামান চিৰি বনাবলৈ বাকী থাকিল। সেই মেখেলা উজোৱা পথ আজিও আছে আৰু আপোনালোকে সেয়া চাব পাৰেহি। 10টা মহাবিদ্যাৰ কথা কওঁ শুনক। কালী তাৰা মহাবিদ্যা, সুৰসী ভুৱনেশ্বৰী, ভৈৰৱী ছিন্নমস্তা স্ববিদ্যা, ধূমাৱতী তথা বগলা সিদ্ধবিদ্যা, মাতংগী কমলাত্মিকা। এই 12 মহাবিদ্যা সিদ্ধবিদ্যা প্ৰকৃতিতা। এই শ্লোকটিত 10টা মহাবিদ্যাৰ কথা কোৱা গৈছে। সেই 10টা মহাবিদ্যাৰ মন্দিৰো কামাখ্যা দেৱী মন্দিৰৰ আশে পাশে আছে। সেই মন্দিৰকেইটা হৈছে কালী মন্দিৰ, তাৰা মন্দিৰ, কামাখ্যা মন্দিৰে হ'ল সুৰসী মন্দিৰ। তাৰ উপৰিও ভুৱনেশ্বৰী মন্দিৰ, ভৈৰৱী মন্দিৰ, ছিন্নমস্তা মন্দিৰ, ধূমাৱতী মন্দিৰ আৰু বগলা মন্দিৰ। মাতংগী দেৱী হৈছে তান্ত্ৰিক সৰস্বতী আৰু কমলা দেৱী হৈছে তান্ত্ৰিক লক্ষী। লক্ষী আৰু সৰস্বতী কামাখ্যা মন্দিৰৰ ভিতৰত দেৱীৰ ওচৰতে আছে। নীলাচল পৰ্বতত কেইবাটাও শিৱ মন্দিৰো আছে। তাৰ ভিতৰত কৌটিলিংগ,
কামেশ্বৰ মন্দিৰ আৰু কেদাৰ মন্দিৰ অন্যতম। কৌটিলিংগ অতি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে। এবাৰ আহি আপোনালোকে চাবহি। কামাখ্যা মন্দিৰত কেইবাটাও উৎসৱ পালন কৰা হয়। তাৰ ভিতৰত অম্বুবাচী, দুৰ্গা পূজা, বাসন্তী পূজা, কালী পূজা, ৰাজৰাজেশ্বৰী পূজা, মনসা পূজা আৰু দেওধনী নৃত্যও অন্যতম। অম্বুবাচী আহাৰ মাহত পালন কৰা হয়। সেই সময়ত ডাঙৰ মেলা লাগে। 3 বা 4 দিনৰ বাবে কামাখ্যা মন্দিৰ বন্ধ থাকে। কামাখ্যা মন্দিৰৰ মনসা পূজা আৰু দেওধনী নৃত্যও বিশ্ববিখ্যাত। তাৰ উপৰিও এই মন্দিৰৰ প্ৰাংগণৰ ভিতৰত বিবাহ, চূড়াকৰণ, অন্নপ্ৰাশন, কৰ্ণভেদ, বিদ্যা আৰম্ভ, শ্ৰাদ্ধ ইত্যাদিও কৰ্ম কৰা যায়। পাণ্ডুৰ পৰা দেৱী কামাখ্যা মন্দিৰৰ অভিমুখে আহিবলৈ এটি পথ তৈয়াৰ কৰা হৈছে। এই নৱনিৰ্মিত পথ অতি সুন্দৰ। আপোনালোকে এবাৰ আহি চাবহি। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অনুপম। আশা কৰোঁ আজি খণ্ডটিও আপোনালোকে উপভোগ কৰি ভাল পালে। পুনৰ লগ পাম এক নতুন কাহিনী লৈ এক নতুন স্থানত। তেতিয়ালৈকে নমস্কাৰ। কামাখ্যা বৰদানীল পৰ্বতবাসিনী মা, তুমি দেৱী জগন্মাতা, জগত জননী মা, মনোভৱ গুহাই ৰক্ত পাষাণ